Hello everyone, welcome back to my YouTube channel Priya Ajwal. আজি বহু দিনৰ মই এটা লং ভিডিও লৈ আহিছো। এই ভিডিওটো আজি কেবা মাহ হ'ল কৰি ৰখা, কিন্তু এডিট কৰিবলৈ সময় নোহোৱাৰ বাবেহে আজি দিব পাৰিছো আৰু ভাবিলো আজি দিয়ে দিও, নহলে তেনেকেই সময়টো গৈ আছে। আৰু এয়া হৈছে আমি কলিকতালৈ যাওঁতে কৰা ভিডিও। এয়া আমি গুৱাহাটী এয়াৰপৰ্টৰ পৰা কলিকতালৈ বুলি ওলালো আৰু তাৰ আগতে এয়া দিছেনে গুৱাহাটী এয়াৰপৰ্টতে অলপ ৰিলছ বনাই ললো। তাৰ পিছত এয়া এয়াৰপৰ্টত আমি উঠি মানে প্লেনত উঠিলো। উঠাৰ পিছত এইফালে দেখিছেনে ৰাতিপুৱা যেটো লাল চাহ খাই সেইবাবে আমি অলপ মেগী আৰু কফি এনেকে ফ্লাইটতে খাই ললো। তাৰ পিছত অলপ দেৰি পিছতে আমি এয়া কলিকতা পালোহি আৰু কলিকতা পাই এইফালে এয়াৰপৰ্টটো অলপ ভিডিও কৰি ললো। তাৰ পিছত যেহেতু মই ফাৰ্ষ্ট টাইম আহিছো, হাজবেণ্ড বাৰু ইয়াত বাৰু আহিয়ে থাকে, কিন্তু মইহে ফাৰ্ষ্ট টাইম আহিছো, সেইবাবে অলপ ভিডিও কৰি ললো। তাৰ পিছত এইফালে দেখিছেনে আমি অলপ সময় পিছতে বেগ ল'বলৈ বুলি আহিলো। এইফালে এয়া বেগটো হেয়া আহি আছে আৰু বেগটো লৈ মেলি আমি লাহেকে ওলাম আৰু ইয়াৰ পৰা। আৰু ফ্ৰেণ্ড এজনে আমাক যেহেতু নিবলৈ আহিব, তেওঁৰ লগতে আমি যাম। আমাৰ অহাটো সাডেনলি মানে প্লেন হৈ গ'ল, আগতে ভবা নাছিলো আহিম বুলি। আৰু এয়া বেগ চেগ লৈ আমি ওলালো। তাৰ পিছত ফ্ৰেণ্ডৰ ঘৰত সোমালো, যিহেতু ফ্ৰেণ্ডৰ ঘৰত ফাৰ্ষ্ট টাইম আহিছো, সেইটো কাৰণে ভিডিও কৰিবলৈ বেয়া লাগিলে। তেওঁলোকৰ ঘৰতে ফ্ৰেছ হৈ পেলাই চাহ তাহ খাই পেলাই এইফালে আমি কলিকতা ফুৰিবলৈ বুলি আহিলো। চিটিখন অলপ ওলাই আহিলো গাড়ী লৈ। তাৰ পিছত এয়া দেখিছে নহয় ধুনীয়াকে ৰাউণ্ডকে চাৰ্কলটো যে, এয়া হৈছে বিশ্ব বাংলা গেট বুলি কয়। আৰু এইখন এখন সম্পূৰ্ণ এই গোটেই চাৰ্কলটোৱে এখন ৰেষ্টুৰেণ্ট হয় বুলি কৈছে। আৰু আমাৰ দেৰি হ'ব বুলি নোসোমালো, যিহেতু আমি এই কলিকতাখন চিটিখন অলপ ফুৰি মেলি আকৌ আমি মান্দাৰমাণিলৈ যাবগৈ লাগিব। বিয়া খাবলৈ যিহেতু আমি আহিছো ফ্ৰেণ্ডৰ, সেই বিয়া মান্দাৰমাণিতে হ'ব, সেইটো কাৰণে এয়া অলপ বিশ্ব বাংলা গেট হয়। ইয়াৰ পৰা আমি ওলালো। এতিয়া যিহেতু কলিকতাখন মিঠাইৰ বাবে ফেমাছ হয়, সেইটো কাৰণে মিঠাই টেষ্ট কৰিবলৈ বুলি ওলালো। আৰু সঁচাকৈ তাত ভেৰাইটি মিঠাই আছে। ইয়াত দেখিছেনে আমি ডাঙৰ এখন ৰেষ্টুৰেণ্টলৈ আহিলোঁ। ইয়াত অকল মিঠাই পোৱা যায় আৰু ইয়াৰে এবিধ মিঠাই টেষ্ট কৰিলোঁ আৰু সঁচাকৈ বহুতে ধুনীয়া মিঠাই বনায় ইয়াত। আৰু তাৰপিছত টেষ্ট কৰাৰ পিছতে আমি লাহেকৈ আৰু ইয়াৰ পৰা ওলালোঁ বেলেগ দিশে। আৰু এয়া দেখিছে নহয় কিমান ভেৰাইটি মিঠাই। এইফালে আকৌ আগ্ৰাৰ তাজমহলৰ নিচিনাকৈ এটা চেম্পল কলিকতাত বনাই ৰাখিছে, সেয়াই আমি এয়া চালোঁ। চাই মেলি আমি বেলেগ ঢেৰ কিবা কিবি চালোঁ, কিন্তু ভিডিঅ'টোত এড কৰিব নোৱাৰিলোঁ। তাৰপিছত সেইদিনাখন আৰু ভিডিঅ' কৰা নহ'ল। তাৰপৰা আমি কলিকতাৰ পৰা আমি মান্দাৰমাণিলৈ বুলি গ'লোঁ আৰু এই হোটেল ৰুমত পালোঁহি, কিন্তু ভিডিঅ' সেইদিনাখন নকৰিলোঁ। আৰু এইটো বিয়া কাৰ্ডটো হয়, তাকে আমি চাই আছোঁ, আমাক দিছে। এয়া দেখিছে নহয় পিছদিনাখনৰ ভিডিঅ'। ৰাতিপুৱা ব্ৰেকফাষ্ট কৰি পেলাই আমি এয়া মান্দাৰমাণি যিহেতু পালোঁহি, সেই হোটেলখনৰ কিনাৰ ছাইডতে এয়া মান্দাৰমাণি ব্ৰীজখন লাগি আছে, সেয়াকে চাবলৈ বুলি আহিলোঁ। আৰু এইফালে দেখিছে নহয় বিয়া ডেক'ৰেশ্যন চলি আছে, তেওঁলোকে গোটেই হোটেলখন বুক কৰি ৰাখিছে। আৰু এইফালে বিয়া ডেক'ৰেশ্যন হোটেলৰ কমিটিয়ে কৰি ৰাখিছে, ধুনীয়াকৈ কৰি আছে। আৰু তাৰপিছতে এইফালে আমি ৰুমলৈ গুচি আহিলোঁ ব্ৰেকফাষ্ট কৰি মেলি সকলো চাই মেলি। তাৰপিছত এইফালে আমি ৰুমটো অলপ দেখাই দিওঁ। এইফালে এইটো হৈছে বাথৰুমটো, ৰুমত পোনে সোমাই এইফালে বাওঁ চাইডে বাথৰুমটো আছে। এইটো চাফ চিকুণেই বাৰু, ধুনীয়াকৈ চফা কৰি থৈছে তেওঁলোকে। তাৰপিছত এইফালে বাথৰুমটোৰ পৰা ওলাই এইফালে সোঁ চাইডে পাই এয়া এখন মিৰ'ৰ, আৰু ইয়াতে চাহ খাবলৈ এয়া কফি চফি থৈ দিছে আৰু এইফালে কেটলি চেটলি। তাৰপৰা সেইটো এটা টিভি, আৰু এয়া হৈছে এখন বিচনা, তাৰ ছাইডতে চোফা আৰু এখন টি টেবুল এখন আছে। আৰু এইটো হৈছে ৱাৰ্ডব, ইয়াত দেখিছেনে কিবা কিবি ভৰাই থৈছোঁ। আৰু এইটোৱে হৈছে সম্পূৰ্ণ ৰুমটো, ইয়াতে আমি আছোঁ। আৰু বেছিদিন নহয় 4-5 দিনমান থাকিম, আৰু বিয়া যিহেতু শেষ হোৱাৰ পিছতে আমি যাবগৈ লাগিব। আৰু এয়া ডেক'ৰেশ্যন যে কৰি আছিলে ৰাতিলৈকে কমপ্লিট হ'লেই, দেখিছে নহয় কিমান ধুনীয়াকৈ কৰিলে পটাপট। আৰু সঁচাকৈ বহুত ধুনীয়া লাগিছে। আৰু ৰাতিলৈ আছিলে সেইদিনাখন সংগীত পাৰ্টি, আৰু সংগীত হোৱাৰ আগতে এয়া তেওঁলোকৰ কিবা দৰাক কিবা দিয়াৰ নিয়ম চলিছে, মাওৱাৰী নীতি নিয়মত। আৰু সেই পূজা হোৱাৰ পিছতে সংগীত ষ্টাৰ্ট হ'ল। আৰু তেওঁলোকে বাহিৰৰ পৰা ডান্স গ্ৰুপো তেওঁলোকে ইনভাইট কৰি ৰাখিছিলে। আৰু এইফালে ডান্স ষ্টাৰ্ট হোৱাৰ আগতে, সংগীত ষ্টাৰ্ট হোৱাৰ আগতে আমি মানে অলপ হোটেলখন ফুৰি ল'লোঁ। তাৰপিছত এইফালে ষ্টাৰ্ট হ'লেই নহয়, এইটো হৈছে ডান্স গ্ৰুপ বেলেগৰ পৰা ইনভাইট কৰি আনিছে। তেওঁলোকে কেইবাবিধো নৃত্য কৰিছিলে। প্ৰথমতে তেওঁলোকে শিৱৰ যি তাণ্ডৱ নৃত্য হয়, সেই নৃত্যৰ যোগেদি ষ্টাৰ্ট কৰিলে। আৰু তেওঁলোকে প্ৰথমতে আৰম্ভ কৰিছে, আৰু ফেমিলি মেম্বাৰো বহুতে নাছিলে। তাৰ ভিতৰতে এয়া এতিয়া ভিডিঅ'তে বেছি নাই কৰা, এয়া হৈছে ভায়েকে, তেওঁ ডান্স কৰিছে। আৰু এয়া ভনীয়েক হয়,
ভনীয়েকহঁতে ডান্স কৰিছে কইনাৰ আৰু এই কইনা আৰু ফ্ৰেণ্ড ভনীয়েক তেনেকৈ মিলি ডান্স কৰিলে সেইদিনাখন মেহেন্দি হ'ল পিছদিনাখন এয়া হালধি হ'ল হালধি আৰু হালধি হোৱাৰ পিছতে বেছি ভিডিঅ' নকৰিলোঁ এয়া তাৰ পিছদিনাখন হৈছে বিয়া আৰু বাৰাত এয়া ওলাইছে আৰু ধুনীয়াকৈ এইফালে ডান্স কৰি পেলাই ধুনীয়াকৈ ডান্স গ্ৰুপটোৱে আদৰি আনিছে আৰু এয়া হৈছে দৰাই ধুনীয়াকৈ আহিছে আৰু এতিয়া ষ্টেজত উঠিব আৰু তাৰপিছতে কইনা আহিব এইফালে দেখিছে নহয় দৰা ষ্টেজত উঠিছে আৰু পূৰা ডিজে পূৰা চলি আছে মিউজিক আৰু তাৰপিছতে এয়া কইনা ভায়েকে বুলেটত কইনাক লৈ আনিছে এয়া দিছে ন কইনা হৈজনী আৰু কইনা এণ্ট্ৰি হোৱাৰ পিছতে এয়া ভায়েকহঁতে এই আধালৈকে বুলেটত আনিলে আৰু এই আধা এয়া তাই খোজকাঢ়ি আহিছে এইজনী হৈছে কইনাজনী আৰু এইফালে দৰাই ধুনীয়াকৈ আগবঢ়াই লৈ গ'ল আৰু ইয়াৰ পিছতে তেওঁলোকৰ ষ্টাৰ্ট হ'ল ৰিং চেৰিমনি তেওঁলোকে ষ্টেজতে ৰিং চেৰিমনি কৰিলে ৰিং পিন্ধালে আৰু ৰিং পিন্ধোৱাৰ পিছতে এয়া দেখিছে নহয় তেওঁলোক বৰমালা হ'ল বৰমালা হোৱাৰ পিছতে তেওঁলোকৰ ফেৰে হ'ল কিন্তু আমি ইমান দেৰিলৈকে নাথাকিলোঁ ফেৰে ৰাতিপুৱালৈকে হ'ল আৰু আমি যিহেতু পিছদিনাখন উভতিব লাগিব কলিকতালৈ যিহেতু আমি মন্দাৰমাণিত আছোঁ তাৰপিছত আমি সেইদিনাখন ভিডিঅ' নকৰিলোঁ পিছদিনাখন এয়া আমি কলিকতালৈ বুলি গুচি আহিলোঁ আৰু এয়া এইটো ৰুমত আমি আছোঁ আৰু এইটো ৰুমটো দেখিছেনে কিমান ধুনীয়া এইটো হৈছে সম্পূৰ্ণ ৰুমটো পিছদিনাখন যোনটো ৰুমত আছোঁ আৰু ৰুমটোৰ এইটো অকণমান ভিডিঅ'টো দেখাই দিওঁ এইটো হৈছে ৱাৰ্ডৱ ৰুমটো কোনে সোমাই এটা ৱাৰ্ডৱহে পায় এয়া দেখিছে নহয় এইটো হৈছে সম্পূৰ্ণ ৱাৰ্ডৱটো আৰু ৰুমটো বাৰু খুবেই ধুনীয়া আৰু সম্পূৰ্ণ হোটেলখন এখন বহুত ধুনীয়া হয় আচলতে তাৰপিছতে এইটো এটা বাথৰুম হয় আৰু বাথৰুমটোৰ লগতে এইফালে লাগি আছে AC টেম্পাৰেচাৰটো তাৰপিছত এইখন হৈছে মিৰৰখন এইটো ইজনী মই তাৰপিছতে ওচৰতে এয়া আৰু চাবোন তামোন ৰাখিছে কিবাকিবি চেম্পু টেম্পু আৰু এইফালে দেখিছে নহয় এয়া এইটো শ্বাৱাৰ ল'ব পাৰি তাৰপিছতে ইয়াতে আৰু গা চা ধুই মেলি আমি আৰু লাহেকৈ এতিয়া ওলালোঁ অলপ দেৰি পিছতে তাৰপিছত এয়া দেখিছে নহয় এইখন হৈছে বেড ছিংগুল দুখন বেড ৰাখিছে তেওঁলোকে জইন কৰি আৰু ইয়াৰ অপজিট চাইডে এইফালে আছে কাষতে আছে এখন কৰ্নাৰত এয়া সোফা তাৰপিছত এখন টি টেবুল তাৰপৰা ইয়াৰ পৰা কলিকতাখন বহুত ধুনীয়া দেখি এইফালে কি হয় এখন এয়া দেখিছে নহয় ৰাতি বহুত ধুনীয়া লাগিছে তাৰপিছতে এয়া হৈছে এইখন মিৰৰ তাৰপৰা এয়া টেবুল ওচৰতে আছে এটা TV এইটো হৈছে ৰুমটো আৰু এয়া দেখিছেনে আমি ফুৰিবলৈ গ'লোঁ ফুৰি মেলি আহি এইফালে এয়া ৰুমটো চাওক ৰুমৰ বাহিৰৰ ডোখৰ ইমান ধুনীয়া দেখিছে এইটো হৈছে আমাৰ ৰুমৰ বাহিৰৰ ডোখৰ আৰু এইদিনাখন ৰাতি আমি ইয়াতে থাকি পিছদিনাখন আমি ঘৰলৈ বুলি উভতিলোঁ আৰু আমি তাত কমচে কম 4 দিনমান থাকিলোঁ 4-5 দিনমান থাকিলোঁ এইফালে আমি এয়াৰপৰ্টলৈ আহিলোঁ আহি পেলাই ইয়াত উঠি পেলাই আমি ঘৰলৈ বুলি উভতিলোঁ আৰু বিয়া গোটেইকেইদিনা ফটো ইয়াতে দি থোৱা আছিলে মানে দিছোঁ ভিডিঅ'টো শেষত আৰু ভিডিঅ'টো যদি সম্পূৰ্ণ আপোনালোকৰ চাই ভাল লাগে তেনেহ'লে লাইক কৰিব শ্বেয়াৰ কৰিব কমেণ্ট কৰিব আৰু ছাবস্ক্ৰাইব কৰি বেল আইকনটো টিপি দিব তেনেহ'লে আজিলৈ আহিছোঁ বাই বাই